কহ পুৰুষোত্তম দাস 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 এই কহৰ পুৰুষোত্তম দাস 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 কৃষ্ণ শংকৰ গুৰু ইমানতেই ৰাগভাগ আমি সমাপ্ত কৰোঁ। যদি বহলাই নিব বিচাৰোঁ ধনশ্ৰী ৰাগেৰে বহল হৈ যাব বা আখুৱাৰী ৰাগেৰে আৰু বহল হৈ যাব। এয়া হ'ল বৰগীতৰ যিটো ক্লাছিকেল সুৰ দিয়ে বৰগীতৰে লিখিত সুৰ। বৰগীত কিতাপখনৰ লগতে বৰগীত সুৰৰ এই লিপিবদ্ধ সুৰৰ যিখিনি স্বৰ্গম সেইখিনি এনেধৰণে লিখা আছে। যেনে মই এটা উদাহৰণ দিছোঁ ধনশ্ৰী ৰাগৰ এটি ৰাগৰে উদাহৰণ খেলি মেলি লাগে নহ'লে বাৰু ধনশ্ৰী ৰাগটোৰ ধৰক আমি আৰম্ভ কৰিছোঁ। কৃষ্ণ ভাগ ধনশ্ৰী ৰাগ। অৱশ্যে গায়কৰ আমি গায়ক নহয়, ভক্তিমূলকভাৱে গাওঁতে ভিডিঅ'ত কেতিয়াবা অনুভূতি এটা আহিলে ভক্তিভাৱলৈ দোঁ খালে ৰাগটোৰ মতে চলে বা কেতিয়াবা অকণ আগপাছো হয়। ইয়াকে এগৰাকী বিশাৰদ পাছ অভিজ্ঞ শিল্পী মহিলাই যদি গায় আপোনালোকৰ অন্তৰ চুই যাব। যেনে দিহানাম বা থিয়নাম বা ভাগ নাগাৰা নাম বা অসমীয়া বৈৰাগী নাম ইত্যাদি গাই ফুৰা মানুহৰ এই কলাটো সংগীতৰ পৰা আমাৰ পাঠকৈ আহে। আমাৰ ইয়াত চিঞৰবিলাকৰ মাতৰ কোনো পৰিসীমা নাথাকে, কিন্তু সংগীতত পৰিসীমা থাকে। বাৰু যাওঁ এতিয়া এই ৰাগভাগ আমি গোৱাৰ পিছত এতিয়া আৰম্ভ কৰিম। শংকৰদেৱ গুৰুদেৱ নমো নমো শৰণ তোমাৰ। এইভাগে আমি প্ৰথম আমি লিখি লওঁ শংকৰদেৱ এই শংকৰদেৱ দ্বিতীয় ভাই গুৰুদেৱ নমো নমো শৰণ তোমাৰ। গুৰুদেৱ নমো নমো শৰণ তোমাৰ। শৰণ তোমাৰ। এইটো স্থায়ী হ'ব। এইটো হ'ল ঘোষা।
ইয়াৰ পিছত আমি ঘৰত এই 4-5মান গাঁও 8টামান গাঁও এই গগাত হোৱাৰ পিছতে পৰিৱৰ্তন আহে। এতিয়া এইকণ ঘোষা পৰিৱেশন কৰোঁতে তালটোৰ কেনেকুৱা ডাঙৰ অকণমান তাল আপোনালোকেও পাৰিব, অসুবিধা নহয়। কাৰণ নগাঁও ওজাপালি ভাগ অলপ সৰল সহজ, আন ওজাপালি অলপ কঠিন। আৰু আন ওজাপালি হ'ল প্ৰফেশ্যনেল 10-12জনীয়া এটা টীম থাকে। সেই টীমটোৱে প্ৰফেশ্যনেলি আৰু টকা পইচা বহুত কৰিবলগীয়া হয় তেনেকুৱা। কিন্তু নগাঁও ওজাপালিৰ ক্ষেত্ৰত মাত্ৰ বুঢ়া অৰিহণা ভাগে খালি মানুহ হিচাপে গুৰু স্মৰণ কৰাৰ কাৰণে থাকে, তাৰ কোনো ধৰা বন্ধা নাই। সেইটো দিশত পাব্লিচিটিটো মানে কমাৰ্চিয়েল নোহোৱাৰ কাৰণে বা বেনিফিটেড নোহোৱাৰ কাৰণে, ইকনমিকেলি বেনিফিটেড নোহোৱাৰ কাৰণে পালিসকলৰ অনিশ্চিততা থাকে। সেইটোৱেই দিগদাৰ। ভকতৰ ক্ষেত্ৰত আজি আপোনালোকৰ ইয়াত তাল ল'বলৈ সহজ নহয়। মই আৰম্ভণিত ওজাপালি ওজাই তাল নলয়, মই এতিয়া পালি নাই কাৰণে তাল আঁঠু লৈ পেলাই এয়া ব্ৰহ্ম সমাজ বহি আছে। সমাজকে ভকত ভগৱান বুলি এই ৰূপে লৈ পেলাই এই বুঢ়া ভাগি ভাল আগবঢ়াই দিলে এতিয়া আৰম্ভ। এই আৰম্ভণিত পালি 3-4জনৰ কৰ্তব্য এটা থাকে। আৰম্ভণিত ওজাৰ নহয়, ওজাই মাত্ৰ সমাজলৈ থিয়ভাৱে নমস্কাৰ জনাই পেলাই থাকিব। থাকোঁতেই থিয় ভাগ ঘৰতে নকৰে, এই ভাৱৰ পৰা লাহে লাহে ষ্টেজতেই হওক বা সমাজতেই হওক থিয় ভাগ কৰোঁতে লাহে লাহে ভূমি চোৰ অৱস্থা হ'ব। কি ভাগেৰে ভাগ ভাগেৰে ভূমি চোৰ নচোৰ এনেকুৱা এটা অৱস্থা হোৱা লাগে। এইসকলে আৰম্ভণিতে জানে যে ওজা আৰম্ভ কৰিব হৈছে, গতিকে তেওঁলোকে তাল মাৰে। এতিয়া আমি শ্লোক ভাগ আৰম্ভ কৰোঁ। ৰাগ ভাগ আৰম্ভ কৰোঁ। কৃষ্ণ অন্তৰ শ্লোক ভাগ সামৰি, ৰাগ ভাগ সামৰি, শ্লোক ৰাগ ভাগ। ইয়াৰ পিছত কীৰ্তনৰ শ্লোক ভাগক উদ্যাপী অসমী পৰিৱেশন কৰে বা সময় নহ'লে নকৰে। আৰম্ভ ভাগ আজি পোনে পোনে আমি বসন্তোৱা থানলৈ তাতে পাৰোঁ। ভাবজন আপোনাকচোন এই তালৰ ক্ষেত্ৰত মই দেখিলোঁ প্ৰথমতে দুটা চাপৰ পৰি পেলাই তাৰপিছতে ঝনঝননি উঠে এতিয়া আৰম্ভণিতে। পিছত আমি দেখিছোঁ যে কিন্তু মানে কিন্তু এইটো কথা চিন্তা ধৰিব আৰু আৰু পিছলৈ আমি দেখোঁ এটা কোব মাৰি পেলাই ঝনঝননি এটা কোব পিছলৈ এইটো পিছত এতিয়া আমাৰ গুৰু স্মৰণ কৰিবৰ কাৰণে এই ভাগ পালিয়ে নহয় আৰু সদায় সেই সময়ত এনেদৰে থাকিব সমাজৰ প্ৰতি এনেদৰে নকৰে।
আৰু এই গুৰুস্মৰণৰ যিটো ৰঞ্জননী থাকিব গুঞ্জন থাকিব এই গুঞ্জনটো স্মৰণো শেষ হ'ব গুঞ্জন ভাগো তাৰমানে শেষ হ'ব পাৰি গৈ পেলাই আকৌ সামৰি দিব গুঞ্জন ভাগ লগে লগে পূজা আৰম্ভ কৰিব শংকৰদেৱ গুৰুদেৱ নম নম শৰণ তোমাৰ দ্বিতীয় ভাগত তেওঁলোকে আকৌ গাব দ্বিতীয় গাব কিন্তু থিয় হ'ব লাগে হে শংকৰদেৱ গুৰুদেৱ নম নম শৰণ তোমাৰ এইখিনিলৈকে একে পৰিচয়তে হৈ থাকিব পদ আৰম্ভ কৰাৰ লগে লগে এই পাও ভাগো পৰিচালনা হ'ব এতিয়া পদ চৰণ হ'ব জয় জয় ব্ৰত দোৱা বৈকুণ্ঠ দুতয় হৰি বৈকুণ্ঠ দুতয় শলাগি দিব পালিয়েহে হৰি বৈকুণ্ঠই শলাগিব পালিয়েহে হৰি বৈকুণ্ঠ দুতয় হৰি বৈকুণ্ঠ দুতয় এই ক্ষেত্ৰত পূজাই তাক প্ৰদৰ্শন কৰিব বৈকুণ্ঠ দুতয় তাৰে আধা এই বটদ্ৰৱা হৈ দিব এয়া ওজাই দিব সেইকাৰণে পালি হ'লে মই যত্ন কৰিম এতিয়া এই টেলিফোন কৰিছিল ধৰিলে পালি যিকোনো প্ৰকাৰে উপদিনা আহিব পাৰে এতিয়া কৰ্মশালা মই অকলে কৰি আছোঁ এই যে এই থানটো দেখুৱালে যে বৈকুণ্ঠ দুতয় পৃথিৱীত বটদ্ৰৱা বৈকুণ্ঠ দুতয় দ্বিতীয় বৈকুণ্ঠ গতিকে তাৰপিছত পূজাই তেতিয়া এই স্থানে নিজ গুৰু অনন্ত উদয় হে শংকৰদেৱ এই হাতৰ মুদ্ৰা হৈ গৈছে গুৰুদেৱ নম নম শৰণ তোমাৰ উঠিব লাগিব পঢ়িব লাগিব অলপমান বয়স ক'বলৈ সহজ হয় বেছি বয়স হ'লে আৰু খাব লাগে পালিয়ে তেনেকৈ চলাই থাকিব এই তালবোৰ বজাবলৈ সহজ মানে ভাইব্ৰেশ্যনটোৱে মাজৰ ৰেঞ্জটো কভাৰ কৰে লিখাই ল'ব নেকি পদ কিবা কি লিখি লওঁ আমি জয় জয় বটদ্ৰৱা নিজ গুৰু ভুলন্ত নিজ গুৰু ৰাম নাম গোটেই অসম তেতিয়া সেইখনে চলি আছিলে সেই নিজ গুৰু পাটিলন্ত পাঠ ৰাম নামৰ মহাৰাজ সেই বেখাইলন্ত হাতত মানে যে ৰাম নামৰ বজাৰ সেইটো মধ্যে পদ কিলা দক্ষিণে নাম ঘৰ হৰি দক্ষিণে নাম ঘৰ ই মণি গৃহ বান্ধি ৰহিলা শংকৰ হে শংকৰদেৱ হে গুৰুদেৱ নম নম
চৰণ তোমাৰ এই খোজৰ কথা এটা আছে স্কেল এটা 4 খোজতো যায় 2 খোজতো হয় 4 খোজত মই প্ৰেক্টিচ কৰিব লাগিব তালৰ স্কেলত যাব গুৰুদেৱ নমো নমো চৰণ তোমাৰ এয়া উদাৰ পালি নহয় পালি মাতোহে গুৰুদেৱ নমো নমো চৰণ তোমাৰ পালি নহ'লে নহ'ব তাৰমানে পালি নহ'লে নহ'ব পালি নহ'লে নহ'ব আমাৰ মাজৰ পৰা উলিয়াব লাগিব এতিয়া আমাৰ মাজৰ পৰাই পালি হ'ম আমাৰ মাজতে উজা পালি ঘৰলৈ যাম মানে তেওঁলোক এজন নামাচাৰ্য এজন বায়ৰ অনবৰত আমাৰ যিটো সকামী ব্যৱস্থা ব্যস্ত হৈ থাকে সেইটোৱে দিগদাৰ এটা হয় বোলে মই শব্দত মই বাক্য কৰিছোঁ নহয় মই যাব লাগিব গতিকে কেনেকৈ মিলাওঁ চাম মই শেষত যাম তেওঁলোকক আমি এইভাগ আমি প্ৰদৰ্শন কৰোঁতে আমাৰ মূল পালিয়ে আছিলোঁ আটাইকেইজন ওচৰৰ গভীৰা ইয়াতেই কৰিছিলোঁ এতিয়া এই মধ্যে পদশিলা দক্ষিণে নামঘৰ দক্ষিণে নামঘৰ অনিভূত গৃহে বান্ধি ৰহিলা ৰাম সত্ৰ বৈকুণ্ঠৰ চিহ্ন আকিয়া দেখাই ল হে শংকৰদেৱ হে গুৰুদেৱ নমো নমো চৰণ তোমাৰ অকণমান মই ঘোষাটো এতিয়া বদলাই দিম এৰা বদলাই ঘোষাটো বদলাই আকৌ বুজাই নিদিয়ে পালে জানেই যে সমস্তৰ পৰা প্ৰণাম জনোৱা হৈছিল এজন উচ্চ শিক্ষিত ল'ৰা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি আহিল শিক্ষক আপোনালোকৰ ওচৰত তেওঁ কৰ্মযোগতে শিক্ষা বিচৰা চাই তেনেকুৱা আছিল আমি সমস্তৰ পৰা অকণমান বাউলবোৰ তুমিয়ে চোৱাচোন বাউলবোৰ নহ'লে অকণমান মনত আপুনি পাৰিবই মই ইমান কৰিব তেওঁ পাৰিব কৃষ্ণ ভগৱানে জানিব এইখনে আশীৰ্বাদ আৰু নোৱাৰিলেও পাৰিব দ্বিতীয় থাকি হ'ল দক্ষিণে যাত্ৰাৰ দৌল গুৰুৱে নিৰ্মিলা সপ্ত বৈকুণ্ঠৰ চিহ্ন আঁকিয়াই দেখা খেলিব পাৰে এই দ্বিতীয় ভাৱে দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিমিলা গুৰুৱে নিৰ্মিলা এই সপ্ত বৈকুণ্ঠৰ চিহ্ন আঁকিয়াই দেখা গুৱাহাটীত এই গুৰুনাৰ নাটকখন এই শ্ৰীকৃষ্ণ আছে তাতো বেলেগ আৰু কথা তাৰমানে সেয়া কথা মানে সা সুবিধাৰ সৈতে যিখিনি সুবিধা দিয়ে সেইটো আমাৰ সমনীয়া সেই ষ্টেজো নাপাওঁ সেই সপ্ত বৈকুণ্ঠ ওলাই যিখিনি পাৰে আৰু এই সপ্ত বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা হৰি আঁকিয়া দেখাইলা ভালকে যাব হাত পাৰ যিমান লওঁনি হ'ব সেইটো এক্সপেক্ট কৰা হ'লেও বেলেগ ভাওনা দিনা নহওক আৰু হয় কালিয়ে এতিয়া ইয়াত চাইছোঁ আমি 4খন চালোঁ তেওঁ আছিলে কাৰণে ৰখাই দিওঁ চাই গৈছোঁ এতিয়া তাৰপিছত কথাটো বদলাই দিলে এই নাম আদিত দিহানাম বা বৈৰাগী নামত নামটোৱে বদলাই দিয়ে কিন্তু ওজাত কোনেহে বদলি যে হ'ব পালিয়ে গম পায় আৰু দুখটো অকণমান বেলেগ হৈ যায়
পশ্চিমে শিলিখা বৃক্ষ হালিয়াৱা ছয় জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম মন কৰিছেনে তাহাতে আউজিয়া গুৰু পুস্তক লিখয় জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম তাহাতে আউজিয়া গুৰু পুস্তক লিখয় জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম এই মধ্যৰাতি নমাই লহন্ত শ্ৰীমন্ত শংকৰ জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম এই চাৰিওফালে চাৰি হাতী মহাভক্ত গণ জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম চৈধ্যয় প্ৰসংগ কৰে নামৰ কীৰ্তন জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম সেই স্থানে নিজ গুৰু কৰিলন্ত বাস কৰিলন্ত বাস লাগিব খালি আৰু পানী সেই স্থানে চিচুৰিয়াখন পিন্ধা নহয় তাতে বহিলো নহয় চিচুৰিয়াখন পিন্ধি লওঁ সেই স্থানে নিজ গুৰু কৰিলন্ত বাস কৰিলন্ত বাস কৰিলন্ত বাস পালি আকৌ লাগি থাকিব এই কৰিলন্ত বাস কৰিলন্ত বাস কৰিলন্ত বাস এক হয় পুৰুষোত্তম দাসৰো দাস দাসৰো দাস দাসৰো দাস এক হয় পুৰুষোত্তম দাসৰো দাস দাসৰো দাস দাসৰো দাস অন্ত এই পদটোত সন্মান আছে চবকে ইয়াতে অন্ত আৰু দীঘলীয়া আছে 22 ফাঁকি আছে কিন্তু প্ৰায় একে কথাকে ৰিপিটেশ্যন হয় সেইকাৰণে এইখিনি মূল আৰু এইখিনিয়ে মূল আৰু ইমানে এই যে এতিয়া সামৰণি হ'ল যে ইয়াত সামৰণি হওঁতে পালিয়ে জানে যে যিহেতু পদৰ মই ভৰিতা গাইছোঁ দাসৰো দাস দাসৰো দাস গতিকে পালিয়ে জানে যে সামৰি এতিয়া তেওঁলোকে এই আগৰ আৰম্ভণি জোৰণি যিটো সেইটো আকৌ আৰম্ভ কৰে এটা ছেট কৰিব যে সেইটো আৰম্ভ কৰে আমি যেতিয়া সমাপ্তলৈ বহিলোঁ ভৰিতা মাৰিলোঁ তেতিয়া ভৰিতা গোৱাৰ লগে লগে পালি সকলো সেই ধৰণেই বহিলে আঁঠুলৈ বহিলোঁ সমাজৰ সংস্থা বহি পেলাই তেওঁলোকো আকৌ
শুনি সভা পদ সন্ত সাধু জনয় এই পালিয়ে দিতে রাখবে ও সন্ত সাধু জন ও নগয়া বৈষ্ণৱী ও নগয়া বৈষ্ণৱী ইটো নিত্য পূজা পালি এই বঢ়াটোটা ক্ষমা কৰা হৰ চৰণত ৰাম এপালি হৰি আকৌ তিনিবাৰ বাপজনা এই তালভাগৰ নামটো কি খুটিতাল খুটিতাল এইভাগক খুটিতাল কয় ইয়াতকৈ সৰু ভাগ মতিৰা কয় ইয়াত বৰদান মিলিকে বজায় বা ক্লাছিকেল মিলিকে বজায় কিন্তু এই ভাগ খুটিতাল এই ভাগ সম্পূৰ্ণ গুণ নাই দিহা দি পেলাই অসমত বনোৱা তাল অসমৰ পহাৰা বনোৱা তাল যেনে বিহাৰী কীৰ্তনৰ তালটো অলপ ফ্লেট হয় বহল হয় পাতৰ হয় পাতৰ মানে তালটো গধুৰ কিন্তু এনেকুৱা চাইজৰ হয় কিন্তু বস্তু কাঁহীখনৰ নিচিনা হয় কিন্তু আমাৰ যে খুটিতাল ইয়াৰ বিশেষ কাহ দেই দাম বেছি বিশেষ কাহ ইয়াৰ ভাইব্ৰেশ্যনটো ভাল ইয়াত ধৰাখন কথা আছে মাংস পেশীৰ লগত যদি সম্বন্ধ কৰি দিয়া আৱাজটো কমি যাব যদি ইয়াক খুই দিয়া যায় আৱাজটো বাঢ়ি যাব সেইটো এই বজাৰতে নিজে অহা বেছি হয় যেনে ধৰক এই ঢেঁকী দিয়াই দি থাকে বহাই থকাও বহাই থাকে কাৰো হাতত নুখুলে চলি থাকে ঠিক তেনেকৈ তাঁত বৈ থাকে কিন্তু মাকো মাৰি থাকে এই গৰকাত যে ভৰি থাকে সেইটো কোনো নাচায় ক'ত ভৰি দিছোঁ নিজে চলি থাকে নে এই চলন কাৰ্যৰে সৈতে সকলো মানে গায়তে গায়ন বায়তে বায়ন বছৰ তেনেকুৱা যা হওক এতিয়া আমি সুখী যে এই অঞ্চলত আমাৰ অনিত্য ভূঞাৰ দৰে উদীয়মান চাম কিছু আগবাঢ়িবলৈ যত্ন কৰিছে কালি প্ৰায় 20-25জন শিল্পীয়ে খোল বজোৱাইছে তেওঁ প্ৰায় মুদ্ৰা মিলিছে একেবাৰে পুস্তকত লিখিত আৰ্হিমতে শিকিছে সেইমতে হাত দিছে দৰ্শন দেখুৱাইছে আৰু পাক শুদ্ধ পাক মাৰিছে আৰু সেই বস্তুবিলাক বিশেষ নগয়া সংস্কৃতিৰ এক গুৰু যোজনাৰ পৰা হোৱা চলিত পৰম্পৰা ইয়াত এই ক্ষেত্ৰত কামৰূপী ওজাপালিৰ লগত যোৱা প্ৰায় 3 দিন এওঁ অনিত্য ভূঞাই প্ৰেক্টিছ কৰিছোঁ আমিও আছোঁ তাতে কিন্তু ৰাগ ক্ষেত্ৰত বৰ সহজ নহয় তেওঁলোকৰ কৈছিল যে ব্যাসৰ ওজাত ৰাগ সেইমতে বন্ধা আছে নগয়া ওজাপালি ৰাগ ভাগ লৈ বিশেষ কালি মই সুধিছিলোঁ তেখেতে ক'লে যে গুৰু স্মৰণেৰে ৰাগ কৰিবা বেলেগে আকৌ ৰাগলৈ যাব নালাগে কিয়নো সেই ৰাগ সম্পৰ্কে ষ্টিল কনভাৰ্ট মানে এই এইটো কণ্ট্ৰাডিকশ্যন আছে এতিয়াও গতিকে এই নকওঁকে আমাৰ এটা কথা সেইটো আমি কিন্তু সংগীত বিশেষজ্ঞ নহয় কিন্তু এই সমূহ সংগীতত ডক্টৰেট লোৱা মানুহ আছে যথেষ্টখিনি লিখা মানুহ আছে হয়তো ঈশ্বৰৰ পৰা কেতিয়াবা তেনে লিখিত মানুহ এই খবৰ দ্বাৰাও ভূঞাৰ দ্বাৰাও ওলাব লাগি আছে ন এনেস্থলত আমি ইচ্ছামতে ঘপককৈ ৰাগ এটা দিব নোৱাৰোঁ কৈছে মোক যে
ডক্টৰ নয়ন কলিতা ছাৰেই এই বস্তুভাগ নবেয়া অজগৰ বিভাগ প্ৰথম প্ৰকাশলৈ আনিছে আনি ৰবীন্দ্ৰ ভৱনৰ 1983 তেতিয়া মই বোমবিলাত চাকৰি কৰি আছিলোঁ মোক মাতি আনো বাবু তুমি আহাচোন আহিলোঁ ৰবীন্দ্ৰ ভৱনত গৈ পূজাপালি কৰিবলৈ কৰিছিলোঁ কৰাৰ পিছত কিন্তু কৰিলেহে হয় বহুত যত্ন কৰি কৰিলে বহুত অভিজ্ঞ লোকক লৈ কৰিলে প্ৰায় এটা বছৰ অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰকাশো হ'ল তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীয়ে নৰ্থ ইষ্ট ইণ্ডিয়াক সম্পূৰ্ণ কভাৰ কৰিছিলে মই বোমবিলা পাই শুনিছোঁ ছাৰে কৰা পূজাপালি আমি কৰিবলৈ পাৰোঁ তাৰপিছত আৰু এবাৰ কৰিলোঁ তাৰপিছত নাই এই আৰু তাৰপিছত হ'ল কি এই প্ৰত্যেকবিলাক এই চেণ্টাৰে নিজৰ ইণ্ডিপেণ্ডেণ্ট হৈ পৰিছে নিজৰ চেণ্টাৰবিলাক হৈ গ'ল গুৱাহাটী প্ৰভাৱটো নাইকিয়া নিলে হ'ল শেষত মই স্বয়ং নিজে মই সোধা পোছা কৰিছিলোঁ খগেন মহন্তৰ ভায়েক জিতেন মহন্ত মোৰ লগত পঢ়াই আছে কিন্তু এই কথাটো কি হ'লে এনেকৈ খগেন মহন্ত আছিলে বোলে ৰেকৰ্ডত হেনো সেইটো এইটো আপুনি লেবৰেটৰীত চাব লাগিব এইটো সহজে আদায় কৰিব নোৱাৰিব সেই সময়ত কথা পাতোতে ছাৰে মোক ওলাই পেলাই চব জ্বলি গ'ল নাই উদ্ধাৰ কৰিব নোৱাৰিলে আৰু এতিয়াতো সেইটো শক্তি সামৰ্থ্য নাই তেওঁলোকৰ বা সেইটো এজনো নাই চব পাৰ হৈ গ'ল গোৱা মানুহখিনি সকলো পাৰ হৈ গ'ল এতিয়া আকৌ গুৰুস্মৰণটো প্ৰথমতে হ'ব প্ৰথমতে গুৰুস্মৰণ তাৰপিছত কীৰ্তনৰ শ্লোক বুলি ক'লে তাৰপিছত শ্লোক ভাগ কীৰ্তনৰ গাইছিলে পূজাৰ ক্ষেত্ৰত এই শ্লোক ভাগ শ্লোক ভাগ গাইছিলে কিন্তু ৰাগৰ ক্ষেত্ৰতহে অলপমান কণ্ট্ৰডিকশ্যন আছে শ্লোক ভাগ অকণ আকৌ গাই দিয়কচোন শ্লোক ভাগ সহজে আমাৰ যিমান শ্লোক আমাৰ সকলোৱে গায় আমাৰ কীৰ্তন কৰোঁতে শ্লোক ভাগ যে গায় বা শ্ৰীকৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় এইটো পৰিচয় প্ৰদৰ্শন কৰে এইটো পৰিচয়তে এয়া সমাজত প্ৰদৰ্শন কৰে নন্দনায় নন্দ গোপ কুমাৰায় বৃন্দাবনত পুৰুষ প্ৰায় পুৰা গোবিন্দায় নম 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 পংকজ নাভায় নম পংকজ নেত্ৰায় নম পংকজ মালিনী নম পংকজ নেত্ৰায় নমস্তে পংকজাংঘয়ে বসুদেৱ সুতম কৃষ্ণ বংশ সানুৰমৰ্দনম দেৱকী হৃদয়ানন্দম কৃষ্ণম জগৎগুৰু হৰি ৰাম ৰাম আৰু দেখাই আছে মুকং কৰতি বাচলম মুকং কৰোতি বাচলম পংগুং লংঘয়তে যৎ কৃপা তমহং বন্দে পৰমানন্দ হৰি ৰাম হৰি ৰাম কথা এটা আছে পূজাই আমাৰ গাঁৱত শিকাইছিলে চৰিত্ৰ হিচাপে হ'ব হ'লে এতিয়া বাহুল্য সমাজৰ গৱেষকসকলে কি কয় তাৰপিছতে মংগলাচৰণ আৰম্ভ মংগলাচৰণটো এইবাৰ
অলপ আগতে গাব শংকৰদেৱ গুৰুদেৱ নমো নমো শৰণ তোমাৰ। প্ৰথমতে এই যেনেকৈ দিহা নাম লগালে প্ৰথমতে গাই বাদ্য নবজায়, কিন্তু আজিকালি আকৌ বাদ্য বজাবলৈ আৰম্ভণিতে বজায়, কিন্তু ইয়াত বজাই লগাই দিলে পানীয়ে গাব দুবাৰ দিয়ে। ইয়াৰ পিছত তালটো আৰম্ভণিতে ধৰে, হে শংকৰদেৱ গুৰুদেৱ নমো নমো শৰণ তোমাৰ। এতিয়া লাহে লাহে থিয় হ'ল, সকলো থিয় হ'ব। থিয় হওঁতে সদায় ৰাগ এটা দি থাকে, জয় জয় ব্ৰত দ্ৰোৱা বৈকুণ্ঠ দুতয়, হৰি বৈকুণ্ঠ দুতয়। স্থানে নিজ গুৰু ভৈলন্ত উদয়, হে শংকৰদেৱ হে গুৰুদেৱ নমো নমো শৰণ তোমাৰ। এইবিলাক কাম এনেকৈ অলপ আগতে গালোঁ এতিয়া তিনিভাগে গাব লাগে, চাৰিভাগে যায় আৰু চাৰিভাগে গোৱাৰ পিছত বদলাই দিয়ে। এই বদলাই দিয়াৰ লগে লগে এই ডোপটো আৰু সুৰটো পানী অকণমান কনচিয়াছ থাকে যে অকণমান পাৰ্থক্য হ'ব, একেই থাকিব। পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় গুৰু, জয় হৰি বান্ধৱ ৰাম জয় জয়, জয় হৰি বান্ধৱ ৰাম। এই পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয়, জয় হৰি বান্ধৱ রাম জয় জয়, জয় হরি বান্ধৱ রাম। তাহাতে আউজিয়া গুৰু পুস্তকলি খয়, জয় হরি বান্ধৱ রাম জয় জয়, জয় হরি বান্ধৱ রাম। এ তাহাতে আউজিয়া গুৰু পুস্তকলি খয়, জয় হরি বান্ধৱ রাম জয় জয়, জয় হরি বান্ধৱ রাম। এ মধ্যে পদশিলা দক্ষিণে নাম ঘৰ, জয় হৰি বান্ধৱ ৰাম জয় জয়, জয় হৰি বান্ধৱ ৰাম। এই দক্ষিণে যাত্ৰাৰ দৌল এই উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, জয় হৰি বান্ধৱ ৰাম জয় জয়, জয় হৰি বান্ধৱ ৰাম। মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ, জয় হৰি বান্ধৱ ৰাম জয় জয়, জয় হৰি বান্ধৱ ৰাম। এই চাৰিওফালে চাৰি হাতী মহাভক্ত গণ, জয় হৰি বান্ধৱ ৰাম জয় জয়, জয় হৰি বান্ধৱ ৰাম। জয় প্ৰসংগ কৰে নামৰ কীৰ্তন,
জয় হৰি বান্ধৱ ৰাম জয় 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 হৰি বান্ধৱ ৰাম ও সেই স্থান নিজ গুৰু কৰিল বাস কৰিল বাস কৰিল বাস এক হয় পুৰুষোত্তম দাসৰ দাস দাসৰ দাস দাসৰ দাস এক হয় পুৰুষোত্তম দাসৰ দাস দাসৰ দাস দাসৰ দাস এটা অংক তিনিবাৰ অংক মাৰিব লাগিব সভাপদ হৰ চৰণ তয় এ হৰ চৰণ এ নগয়া বৈষ্ণৱী ইটো নিত্য পূজা পালি ও আগ পাছ ক্ষমা কৰা ঘৰ চৰণ তয় হৰি ৰাম ৰাম বাপজন মুকলি বহল ষ্টেজত আৰু সুবিধা পালে অকণমান ধৰিব বাপজন আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ দুটিমান কথা জানিব বিচাৰিছোঁ প্ৰথম কথাটো হৈছে আমি যি ওজাপালি বুলি শুনি আহিছোঁ আমাৰ প্ৰাচীন নৃত্যভাগ এতিয়া নগঞা ওজাপালিৰ লগত সেই ওজাপালিৰ পাৰ্থক্য বা বৈশিষ্ট্যটো কেনেকুৱা ধৰণৰ আমি পূৰ্বৰ পৰা শুনি অহা ভাগ নগঞা ওজাপালি শুনা নাই গোটেই অসম জুৰি হোৱা পশ্চিমীয়া ওজাপালি তেনেকুৱা কথাষাৰ কোৱা হৈছিলে নাই পূৰ্বৰ পৰা শুনা ধৰণৰ কি ধৰণৰ কোন ধৰণৰ ওজাপালি শুনা হৈছিলে হয় তেতিয়াহে মই কৰি দিব পাৰিম নাই মন কৰিবাচোন কাৰণ নৃত্যত আকৌ বিশাৰদ তেওঁ দেই নৃত্যভাগ আছে বেলেগ বস্তু ওজাপালিটো বৈষ্ণৱী আৰু পাক শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগৰ দুটা বস্তু আমাৰ যিটো বিয়াক ওজাপালি বনানী ওজাপালি সেইটো পাক শংকৰী যুগৰ হয়তো পাক শংকৰী যুগৰ গতিকে তাৰ হয়তো যেতিয়াৰ পৰা চলি আহিছে তাৰ শব্দবিলাক আপুনি ক'লে অস্পষ্ট তেতিয়া আমাৰ এই ব্যাকৰণবিলাক হোৱাই নাই ব্যাকৰণ প্ৰস্তুতেই হোৱা নাই শব্দৰ গাঁথনি ঠিকেই হোৱা নাই সেইকাৰণে তাৰ শব্দবিলাক গাঁৱতে শুনিব যে অস্পষ্ট তেওঁলোকে এতিয়াও আৰু সেইটো ষ্টাইলটোৱে তেনেকুৱা আৰু বৈষ্ণৱী আৰু সত্ৰীয়া ওজাপালিটো হৈছে শংকৰোত্তৰ পিছত শংকৰদেৱ বিহু হোৱাৰ পিছত হোৱা অনুষ্ঠান গতিকে গুৰু যোজনাৰ স্মৰণত শংকৰী সংগীতৰ অধীনতহে বৈষ্ণৱী ওজাপালি আৰু সত্ৰীয়া ওজাপালি তেতিয়াহ'লে আমি ক'ব পাৰোঁ নেকি ইয়াৰ বিষয়বস্তুখিনি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বা শ্ৰীকৃষ্ণৰ ওপৰত ভিত্তি কৰি একশৰণবাদ একেশ্বৰবাদ হয় এইসকলৰ দ্বাৰা ধাৰাটো অকণমান ভকতি ধাৰণা আহিছে কৰ্মকাণ্ডৰ দিশৰ পূজা পাতলৰ ধাৰাৰ পৰা অকণমান আঁতৰি আহিছে আৰু নগঞা ওজাপালি নগঞা ওজাপালি আৰু যি বেশভূষণ সেইখিনি একেই নে নগঞা ওজাপালিৰ বেশভূষণ কামৰূপী ওজাপালি বা পাৰ্থক্য কামৰূপী ওজাপালিয়ে এই পাগ ভাগ এই পাগৰ আগফালে জোং ভাগ পিছফালে দিয়ে আচ্ছা অৱশ্যে অংকীয়া ভাওনাটো কিন্তু সূত্ৰধাৰা পাগটো সৰুতাই পিছফালে পিন্ধা নিচিনা হয় সেইফালৰ পৰা অংকীয়া ভাওনা যি ভাগ গুৰুজনাৰ নিজৰ গতিকে অংক কণ্ট্ৰভাৰ্চিয়েল কথা এই ভাগ আমাৰ সূত্ৰধাৰেও পিন্ধে হয় বা বায়নেও মূল বায়ন হিচাপে হ'লে পাগ পিন্ধে আৰু ওজাই আমাৰ পূৰ্বপুৰুষৰ দেউতাসকলে আমাৰ দেউতাৰ নাম ধীৰেশ্বৰ ওজা
তাৰপিছত গোটেই জীৱনটো প্ৰায় 40 বছৰ কাল ওজা চলাইছিল দাদাইদেউ মহেশ্বৰ ওজা দেউতা চলোৱাৰ পিছতে আমি এতিয়া ক শ্ৰেণীলৈকে যোৱা নাই গতিকে ইমানখিনি আমাৰ দৰ্শন নহ'ব এই পিছতহে বাইকখিনি দেখিছোঁ এই ক্ষেত্ৰত এই ৰাগ সম্পৰ্কে কালি আমি ডাইৰেক্টলি ডক্টৰ নয়ন কলিতা ছাৰৰ লগত পৰামৰ্শ কৰিছিলোঁ তেওঁ কলিকতাৰ পৰা কৈছে যে কামৰূপীয়া ৰাগটোত কিন্তু তুমি বশীভূত হৈ যদি সেইটো গ্ৰহণ কৰি দিয়া তেতিয়াহ'লে নগঞা বৈষ্ণৱ ওজাপালি প্ৰভুত্বটো বা ইয়াৰ যিটো সৌন্দৰ্য বা ইয়াৰ যিটো কলা সেইটো কিন্তু তুমি বিকৃতি কৰা হ'ব সেইকাৰণে গুৰু স্মৰণটোকে তুমি অলপ আমাৰ মানে হেৰি প্ৰসংগী নামতে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি হ'লেই আৰু তাৰপিছত বৰগীতটো গান সেই বৰগীতৰ তালমান নাই আমাৰ যিটো গাঁৱৰ নামত কিন্তু এতিয়া সেইটো হ'ব এতিয়া সম্পূৰ্ণ অলপ আগত আমি ধনচিৰা কৰিছিলোঁ বন্ধা কিতাপত লিখা আমাৰ গোলাপ মহন্ত ছাৰ গ'ল দেই ভাল অসমৰ বিশেষভাৱে পুৰস্কৃত হৈ গৈছে আৰু খোৰৰ কাৰণে যোগেশ্বৰ বৰদলৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে এই দুজন লোকে বৰ্তমানৰ ৰাইজৰ কাৰণে সমস্ত হেৰি হৈ গৈছে সেয়া বিহাৰ 19 চনত বৰ্তমান যিখিনি আমাৰ এপ্ৰুভ স্কুল আছে বিদ্যালয় আছে তাত সেইমতে শিকিছে সেইকাৰণে এটা সুবিধা হৈছে কি বৰ্তমান যদি এওঁৰ সূত্ৰধাৰণ আছে তেতিয়া গোৱালপাৰৰ বায়নজনে বজালেই হ'ব এওঁ সূত্ৰধাৰণ আছিলে শদিয়াৰ বায়নজনে বজালে একেবাৰে একজেক্ট একে কিন্তু আমি নিজে এটা অনুভৱ কৰিছোঁ যে আমাৰ দেউতাহঁতে বজোৱা বায়নৰ চাপৰটো সিখন গাঁৱৰ বায়নৰ নিমিলে মোৰ ক্ষেত্ৰতে বা বিভিন্ন সত্ৰসমূহৰো আকৌ বেলেগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক দূৰদৰ্শিতা প্ৰতিভাৰে সৈতে ভৱিষ্যত বস্তুভাগ সম্পূৰ্ণ ৰক্ষা কৰাৰ দিশত অলপ কষ্ট কৰিছে আৰু এই গৱেষণা বৰিখন এঠাই দুজন এজন লোকে নহয় স্বয়ং গহন গোস্বামীদেৱ স্বয়ং পীতাম্বৰদেৱ গোস্বামী যি গড়মূৰীয়া সত্ৰাধিকাৰ আছিল যে এই সকলোকে গোটাই পিটাই লৈ আৰু তেনেকুৱা বহুজন সত্ৰাধিকাৰ বা বহুজন সত্ৰাধিকাৰ নহয় কিন্তু বহুত অভিজ্ঞ উচ্চ লোক এই সকলোৱে গোটাই পিটাই লৈ গৱেষণা কৰিহে এই কিতাপখিনি পাব্লিছ কৰিছে আৰু এতিয়া বৰ্তমান সেইমতেহে শিক্ষা চলি আছে থাকিলেও একে পেৰেলি চলি আছে সত্ৰৰ কিন্তু তেওঁলোকৰ অকণমান বেলেগ নহয় অকণমান এতিয়া এই যি বেশভূষাৰ কথা কৈছিলে পাকভাগৰ কথা ক'লে আৰু বাদ বাকী এই সাজ পোছাকৰ কথা হয় হয় যেনে ধৰি লওক আমাৰ ঘূৰি পিন্ধিছে কিন্তু তেওঁলোকে ঘূৰি পিন্ধে নেকি ঘূৰিটো চাপকণ টাইপৰো পিন্ধে পাতটো মাৰে ইয়াত টঙালিটো মাৰে চাপকণ টাইপৰ পিন্ধিবলৈ ঘূৰি নিচিনাই হয় নগাঁৱৰ ঘূৰিভাগ সম্পূৰ্ণ যিভাগ সূত্ৰধাৰে পিন্ধে পুৰণি সূত্ৰধাৰ দেই বৰ্তমানৰ আকৌ বেলেগ অংকীয়া ভাওনা সূত্ৰধাৰ দৃশ্য কিন্তু ভাওনাবিলাকৰ যিবিলাক ঘূৰা ভাওনাবিলাকৰ তাৰ সূত্ৰধাৰৰ সেই লগত মিলে আমাৰ নগাঁৱৰ ওজাপালিৰ কিন্তু তাৰো এই দিহাখিনি ছাৰ লিখিছে আহাৰ্য বুলি লেচনটো লিখিছে এই আমাৰ কিতাপত আছে আমি পঢ়োঁতে সেয়া আমাৰ প্ৰশ্ন আহিছিলে আমি সেয়া উত্তৰ দিবলৈ পাৰিছিলোঁ দিহাৰ কোৰ্চত বৰ ধুনীয়াকৈ লিখিছে আহাৰ্য অংকীয়া ভাওনাৰ ড্ৰেছপত্ৰ বা গায়ন বাৰৰ ড্ৰেছপত্ৰ সেইখিনি আৰু কিবা আছেনে তাৰমানে তেখেতে থিয়ৰী ক'লে গোটেই দিনটো কৈ থাকিব পাৰিবি ইমান ষ্টক আছে হয়